নমস্কাৰ সকলোকে মোৰ চেনেল হিল উইথ মিলৈ স্বাগতম জনালো। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো প্ৰভু হনুমন্তই কুশলে ৰাখক আৰু সুৰক্ষিত কৰি ৰাখক তাৰে কামনা কৰিলো। আজিও মই আপোনালোকৰ বাবে লৈ আহিছো প্ৰভু হনুমন্তৰ এটা সৰু ৰেমেডি বা সৰু উপায়। আজিৰ ভিডিঅ'টোৱে একমাত্ৰ মহিলাসকলৰ বাবে। যিসকল মহিলা অত্যন্ত দুৰ্ভগীয়া, যাৰ জীৱনত কষ্টৰ সীমাসংখ্যা নাই বা যি কোনো দিনেই সুখৰ মুখ দেখা নাই, সকলো ফালৰ পৰা অশান্তিত জীৱনটো অতিবাহিত কৰি আছে, সেই সকল মহিলাই প্ৰভু হনুমানৰ এই সৰু উপায়টো কৰিব পাৰে। এই উপায়টো আপোনালোকে শনিবাৰ বা মঙ্গলবাৰত কৰিব আৰু অহা 13 তাৰিখৰ পৰা 10 জুন তাৰিখলৈকে যিকেইটা মঙ্গলবাৰ পৰিছে তাৰ ভিতৰৰ কোনোবা এটা মঙ্গলবাৰত কৰিলেও হ'ব। আৰু যদি আপোনালোকৰ বিশেষ অসুবিধা হৈছে এইকেইটা মঙ্গলবাৰত কৰিবলৈ, তেতিয়াহ'লে তাৰ পাছৰ কোনোবা এটা নিৰ্দিষ্ট মঙ্গলবাৰ বা কোনোবা এটা নিৰ্দিষ্ট শনিবাৰত আপোনালোকে এই উপায়টো কৰিব। এই উপায়টো অত্যন্ত শক্তিশালী আৰু চমৎকাৰী উপায়। এই উপায়টো কৰিবলৈ আপোনালোকে শনিবাৰ বা মঙ্গলবাৰৰ কোনোবা এদিন প্ৰভু হনুমানৰ মন্দিৰলৈ যাব। মন্দিৰলৈ যাওঁতে আপোনালোকে হাতত এটা লোহা বা হওক বা তামৰ হওক আঙুঠি এটা পিন্ধি যাব। আগৰ পৰা যদি পিন্ধি আছে কোনো কথা নাই, যদি আগৰ পৰা আপোনালোকে পিন্ধা নাই তেনেহ'লে আগদিনাখনেই হওক বা সেইদিনাখন কিনি পেলাই হওক আপোনালোকে কিন্তু আঙুলিত পিন্ধি যাব। তাৰপিছত মন্দিৰত গৈ প্ৰভুৰ সন্মুখত আপোনালোকে ধূপ বন্তি জ্বলাই পূজা কৰিব আৰু নিজৰ আঙুলিৰ পৰা সেই আঙুঠিটো খুলি প্ৰভুৰ চৰণত অৰ্পণ কৰিব। ইয়াৰ পাছত আপোনালোকে মনৰ ভিতৰতে প্ৰাৰ্থনা কৰি ক'ব, হে ৰাম ভক্ত হনুমান, মই সীতামা নহয়, কিন্তু মোৰ জীৱনত কষ্টৰ সীমাসংখ্যা নাই, সেয়েহে মই মোৰ আঙুঠিটো আপোনাৰ চৰণত অৰ্পণ কৰিছোঁ। হে পৱন নন্দন, যিদৰে আপুনি এটা আঙুঠিৰ সহায়ত সীতামাক ঘোৰ সংকটৰ পৰা উদ্ধাৰ কৰিছিল, ঠিক তেনেদৰে মোকো মাতৃ বুলি ভাবি এই সংকটৰ পৰা উদ্ধাৰ কৰক। এনেদৰে প্ৰাৰ্থনা জনাই আপুনি আঙুঠিটো মন্দিৰতে থৈ আহিব। কোৱা হৈছে প্ৰভু হনুমানে প্ৰত্যেকগৰাকী নাৰীকে মাতৃৰূপে বিবেচনা কৰে। গতিকে আপুনি যেতিয়া এগৰাকী মাতৃ হৈ পুত্ৰক নিজৰ কষ্টৰ বৰ্ণনা দিব, তেওঁ নিশ্চয় মাতৃৰ সেই দুখ বেছি সময় চাই থাকিব নোৱাৰিব বা সহ্য কৰি থাকিব নোৱাৰিব। গতিকে মোৰ বিশ্বাস আপোনাৰ সেই দুখ বা সেই কষ্ট অতি সোনকালেই প্ৰভুৱে দূৰ কৰিব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত লিখিব জয় শ্ৰী ৰাম। থেংক ইউ।